वेलकम बैक टू माय यूट्यूब चैनल। तो इतना आमी आহি আছো एम स्कूल। तो মানে हाई स्कूल এখন আগতে एम स्कूल आছিলে দুইখনতে একে কৰিলে हाई स्कूल। तो আমি পঢ়ি আছিলোঁ এখনত। তো কাইলৈ টিচাৰ্ছ ডে আছে। তো ইয়াত অকণমান লাগি দিছোঁ হেৰি তো ওচৰতে আৰু লগৰ কেইটামান আহিছে দুজন ভিতৰত আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইপিনে তলা মাৰি দিছে গেটত। তো ইভেণ্ট ৰাস্তা আছে এতিয়া ৱাল পাৰ হৈ যাব লাগিব। তো ভিতৰত কেইটামান আছে পণ্ডিত। তো কিমান হ'ব ধৰি থাক এখন সুরে তো এইখনে হৈছে শান্তিপুৰ আঙনা উচ্চ মাধ্যমিক বিদ্যালয়টো যোনখন আমি পঢ়ি গৈছিলোঁ। তো এইটো আগতকৈ বহুত ধুনীয়া হৈছে স্কুলখন। তো কলেজে আহি থাকে এতিয়া কলেজ পঢ়াটো। তো এতিয়া এইখিনি আমিয়ে ৰুই যোৱা। তো এতিয়া হৈছেগৈ আৰু বহুত দিন হ'ল কষ্ট ফল হোৱাই নাই এতিয়ালৈকে আৰু আছে কষ্ট ফল পাবলৈ। তো স্কুলখন চাওক কিমান মজা। তো এতিয়া মনত পৰি থাকে স্কুলখনলৈ। তো ভিতৰত কাম চলি আছে। তো কাইলৈ টিচাৰ হৈছে কাৰণে তো আমি বাহিৰত বহুত দিন অহা সেইকাৰণে স্কুলখন চাই আছোঁ কেনেকুৱা হৈছে। সেইটো ৰুমত কোন কথা সেইটো ৰুমত ক্লাছ কৰে না। তো এইপিনে ফুলনি চব মৰি গ'ল। এইটো কি 9ৰ ৰুম নি 10ৰ ৰুমটো ইয়াত দিলে নি। তো দুদিনমান খুলিছিলে তাত বাছবিলাক কণীটো বস্তু ভাঙি দিয়ে সেইকাৰণে এইটো বন্ধ কৰি দিলে। এতিয়া চব খুলিব বস্তু আনিবলৈ আছে ভাঙিয়ে দিলে নে আনিছিলেহে। তই গ্লাছ কয় নেকি ভাঙি দিছে কণী লোৱা আছে। এইটো এটা এটা তো ভিতৰত যদি চাহসকলে চাইছে ইয়াৰ ভালকৈ চালত এখন গ্লাছ ভাঙিছে। তো এতিয়া তাত কাম লাগি আছে। তো কামৰ জেগালৈ যাওঁ অকণমান লাগি দিওঁগৈ। ভাঙি চিঙি এদাই এনেকুৱা শান্ত সুস্থ লোৱা 9ৰ ৰুম নে 10ৰ ৰুম। এইটো 10ৰ পোৱালিটো ইয়াৰ বয়সনো কিমান হৈছে ই 10ৰ বোলে কঠীয়া মঠীয়া লাগিলে। তো বতৰটো ইমান ভাল নহয় বৰষুণ দিছিলে এতিয়া অলপ এৰিছে আৰু বিদ্যালয় শান্তিপুৰ উচ্চ মাধ্যমিক টয়লেট। তো এইপিনে এইজোপা পকৰি আমি কেনেকুৱা খাওঁ আগতে আমি থকা দিনত খাওঁ আৰু এইটো মাছ ইয়াৰ পৰা ধৰি আৰু বজাই দিয়ে। তো ইয়াত চলি আছে ইয়াত কাম আমাৰ ব্ৰসকলে কাম কৰি আছে ইয়াত। ঐ আম দাদা ভালকৈ কৰ। এই দুজন আমাৰ লগৰ এজন এবাৰ ছেকেণ্ড ইয়েৰ এইকেইটা ক্লাছ 10ৰ হয়। ইয়াৰ সপোন আগতে পেণ্ডেলৰ কাম কৰা বহুত ডাঙৰ পেণ্ডেল। তো কাৰোবাৰ যদি বিয়া হয় ইয়াক মাতিব দেই। ইয়াৰ নামটো মই ডেছক্ৰিপশ্যনত ইয়াৰ নাম্বাৰটো দি দিম। তো যাৰ বিয়া হয় মানে ইয়াৰ পেণ্ডেলৰ কামত ইউজ কৰিব পাৰিব। তেওঁ বহুত ভাল কাম কৰে। এবাৰ গজাল মাৰিছে এবাৰ মাৰিছে কিন্তু এবাৰ আশা কৰিছে। এইটো দিছে অৰ্থনীতিক ই কাম বনাব কাম নাই দেখিছেনে ই ঘূৰি ফুৰিছে অকল ঘূৰি ফুৰিছে এইকেইটা এটা কাম কৰিছে দিছে এটা কাম কৰি আছে আপোনালোকে। কিন্তু এটা অৰ্থনীতিক এতিয়া এটা ফকাচটো দি দিছোঁ সৰুটো এটা দিছেনে এইকেইটা কাম নাই অকল খোৱা ব্লগ বনাব। মই কাম কৰিছোঁ দিছেনে মই কাম কৰিছোঁ স্কুলখন দেখাই দিম তো চাই থাকিব। তো আপোনাৰ ৰান্ধনি ৰুমটো এইকেইটা হাঁহ ইয়াতে চোৱে ন কাৰ হাঁহ জানো। এইটো ৰান্ধনি ৰুম। স্কুলৰ দিনকেইটালৈ মনত পৰি গৈছে। আমিও তামাম শুনি আছিলোঁ লগতে।
এখন ক্লাছ 10ত আমি ডন এটা ষ্টেট আছে এতিয়া ৰংভূম আছে এইটো ৰংভূম তো আমাৰ স্কুলখন এবাৰ গোটেইখন দেখাই আছোঁ এবাৰ চাই লওক তেনেকুৱা মজা হয় তো বহুত ডাঙৰ হয় স্কুলখন এইটো মোৰ পৰা আছে এইটো মোৰলৈকে তো এইটো ফুলৰ বাগান ইয়ালৈ একবাৰ সোমাই চাওঁ তো ইয়ালৈ একবাৰ সোমাই চাওঁ কি ফুল আছে চাওঁ ইয়ালৈ একবাৰ সোমাই চাওঁ অপেনিং ডোৰ তো ইয়াত কি লিখা আছে এইটো ইকো ক্লাব শান্তিপুৰ ৰংগানো হাই স্কুল ধেমাজি তো আমি একবাৰ ইয়াত সোমাই চাওঁ কেনেকুৱা লাগে তো ইয়াত গোটেইখিনি ফুল আছে তো এইটো কি ফুল আমি ফুলটো হোৱা নাই এইজোপা ধুনীয়া লাগে ফুলটো তো এল'ভেৰা গোন্ধ চোন্ধ নাই তো ফুলখিনি হোৱা নাই ফুলখিনি হ'লে কিন্তু মজা লাগিব দেখি গোন্ধ এটা ফুলৰ আছে বাৰু গছজোপা গোন্ধ ওলাইছে ফুলৰ নাই এইবাৰ মচি লাগিব পৰি আছে উঠাই দিওঁ ভাল কাম ডাঙৰ তো এইজোপা পইচা উঠাই থৈ যোৱা উঠাই পৰি আছে তো পানী হৈ গ'ল বাৰু গোটেই এই কি বস্তু কি হা কি কৰিছ তাত নাভাং দিয়ে তো এইজোপা মস্তি হ'ব অকণি দেখিবলৈ আগলৈ মানে বহুত ধুনীয়া ধুনীয়া ফুলি আছে তো ডাঙৰলৈহে ভাল লাগিব দেখি এতিয়া ফুল হোৱা নাই তো আমাৰ বাগান আমি ক্লাছ 10ত থাকোঁতে এই আগলৈ এখন বাগান পাতিছিলোঁ তো আমাৰ ছাৰ এজন আছিলে ছাৰে পাতি দিছিলে এইবাৰ যি 6লৈ ইমান সৰু সৰু ল'ৰা ছোৱালী আহিছে নহয় এল পি স্কুলৰ আহিলে ক'ব তো আমাৰ ছাৰসকলৰ নামটো হেড ছাৰ নামটো বিনোদ চন্দ্ৰ বৰা প্ৰধান শিক্ষক তুলসীৰাম বনিয়া তো তুলসীৰাম বনিয়া 16জন আছে এইখন নামটো কি আছিলে আৰোহণ ইয়াত মলখা এটা আছিলে নহয় আঁতৰাই দিলে ন আমি দেখাই আঁতৰাই দিলে তো এইখিনি সেইপিনৰ গাঁও এখন আছে স্কুলখন মাজতে তো মল খাইকা নাই আঁতৰাই দিলে মানে আৰু এখন আছিলে ইয়াত সেইখন আঁতৰাই দিলে সেইখন ইয়াত নাছিলে আমাৰ তো তালৈ যাওঁ অকণমান লাগি দিওঁগৈ এতিয়া পোৱাই নাই কাম কৰিব এই কাম পইচা চলাই আছে মোকেল ৰান্ধিছে দেই মোকেল এই ছোৱালীজনী বহি আছে কাম কৰিব পৰা নাই তো বাইকালৈ এতিয়া লেকচাৰ মাৰি আছে তই মানে বহি আছ মানে পকলিকে বহিছে অকলে দুজনে কৰিছে বহুত কৰিছে হৈ আছে কম্পিটিশ্যন দুজন পণ্ডিতে খেলি আছে চাওঁ যোন জিকা তাক 10 টকা দিয়া হ'ব Music. মাটি লাগে চিক আৰু কেশৱ তই দুজন আমাৰ লগৰ কোনদিকে চাওঁ খেল ষ্টাৰ্ট 1 2 3 4 কৌশিক দে আকৌ কৌশিক কৌশিক বেন আছে দে